নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কাপোৰ এযোৰৰ হাত চিলাই ভিডিঅ'। কাপোৰযোৰনো কেনেকৈ কৰিলোঁ আপোনালোকলৈ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া মই লৈছোঁ এটা ফ্ৰেম আৰু দুটা ৰঙৰ দুনেচা সূতা আৰু বেজি এটা লৈছোঁ। সূতা গিনেচাৰ মই ধুনীয়া কৰি বল বনাই লৈছোঁ। এতিয়া মই ফ্ৰেমটো টান কৰি লগাই ল'ম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব মই ফুলটো কেনেকৈ কৰিছোঁ। এয়া মই ফুলটো চিলাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব মই কাপোৰযোৰ কেনেকৈ কৰিছোঁ। কাপোৰযোৰ বহুত কম খৰচতে ওলাইছে মোৰ ভাগত। আপোনালোকেও যদি কম খৰচত কাপোৰ এযোৰ পিন্ধোঁ বুলি ভাবিছে, তেন্তে এনেকৈ এযোৰ কাপোৰ বনাই ল'ব পাৰিব। মাত্ৰ 60 টকা সূতা দুনেচা সূতাৰে মোৰ কাপোৰযোৰ কমপ্লিট ওলাই গৈছে। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহক আমি ভিডিঅ'টো চাওঁ কেনেকৈনো কাপোৰযোৰ কৰিলোঁ। এতিয়া মোৰ কাপোৰযোৰ কমপ্লিট কৰি হৈ যাব। এয়া চাওকচোন, কাপোৰযোৰ কমপ্লিট হৈ গ'ল। আগ দুটাত এয়া ৰঙা আৰু বগা ক'লা দুটাকে দহি বাতি দিছোঁ। এইখন হৈছে মেখেলাখন। চাদৰৰ পাৰিটোত এনেকৈ নিমকি দিছোঁ আৰু দহি তিনিটাকৈ বগা আৰু ৰঙা বাতি দিছোঁ। গতিকে কাপোৰযোৰ কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। ধন্যবাদ।